হেল্ল' কি খবৰ আশা কৰোঁ সকলো ভালে আছে এয়া দেখিছেনে মোৰ লগৰজনী আহিছে ডেজি বহুত দিনৰ মূৰত তাইক লগ পাইছোঁ তাই আহিছে সুদূৰ হাৰিয়ানাৰ পৰা লগৰ কেইজনীক লগ কৰিবলৈ বুলি আৰু নিজৰ ঘৰখনলৈ বুলি অসমখনলৈ বুলি এয়া প্ৰথমতে সোমাইছেহি আমাৰ ঘৰত তাৰ আগতে বাৰু এয়া গোলাঘাটত আহিছিলে নিজৰ মানে বৌৰ ছোৱালীজনীৰ ঘৰত তাৰপিছতে এয়া আহি পাই তাইক মই চাহ তাহ দিলোঁ আৰু বহুত কথা পাতিছোঁ কেনেকুৱা কি খবৰ বহুত দিনৰ মূৰত লগ পাইছোঁ যিহেতু কথা শেষেই নহৈছে এয়া হ'ল চুনচুনি হ'ল ডেজি বৌৰ ছোৱালী আৰু দাদা এজনৰ ছোৱালী মানে তাৰপিছতে এয়া ভাত ৰেডি কৰিলোঁ মাছৰ জোল বিলাহী আলু দি তাৰপৰা বেড গাজ দেখিছেনে তাৰপিছতে এয়া হ'ল আপোনাৰ শুকান মাছ বেঙেনা দি পিনে বনোৱা আৰু এইফালে আছে এয়া হ'ল ৰ'ব কচু শাক আৰু এনেকুৱা আৰু তাই যিখিনি মানে তাত খাবলৈ বেছিকৈ হাৰিয়ানাত আমাৰ অসমৰ খানানো ক'ত পাব নহয় জানো সেইকাৰণে তাই ভাল পোৱা আমাৰ অসমীয়া খানাকে বনালোঁ আৰু এয়া চিকেন তাৰপিছতে এইফালে আছে আকৌ কঁঠাল গুটি আৰু হেৰি কি কয় টেঙামৰা পাত দালি তাৰপাছতে এইফালে বনালোঁ ৰঙালাও ফ্ৰাই এনেকৈ আৰু তাৰপিছত আমি লাহেকৈ খাম এতিয়া ভাত তাৰপৰা এয়া হ'ল পনীৰ আৰু এইফালে পদিনাৰ চাটনি আৰু এইফালে বেত গাজ তেন্তে আমি এতিয়া ভাতকেইটা বোলো খাই লওঁ একেলগে আৰু দেখিছেনে এয়া আমি সকলোৱে মজিয়াতে বহি সুন্দৰকৈ ভাতকেইটা খাইছোঁ ডাইনিঙত নাই খোৱা আজি এনেকৈ খায়ো কিবা এটা ভাল লাগে নহয় জানো একেলগে বহুত কথা পাতি আমাৰ মানে কথা শেষেই নহৈছে আৰু সেইফালে আকৌ টিকলিজনীক দেখিছে নাই তাইকো খেলাই মাকে খাই আছে এয়া ভাত খাই উঠি টিকলিজনীক অকণমান বিচনাখনতে মেলি দিলোঁ তাৰ পৰা আমি গোটেই কেইজনী একদম আকৌ ফুৰিবলৈ বুলি ওলাই আহিছোঁ অলপমান সিফালে ঠিক আছে বাই